অকেৰেং দীঘলপানীৰ ৰাস মহোৎসৱৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদীয় সমষ্টিৰ অকেৰেং দীঘলপানী গাঁৱত 4 দিনীয়াকৈ আয়োজন কৰা ৰাস মহোৎসৱৰ সোণালী জয়ন্তী অনুষ্ঠানৰ সফল সামৰণি পৰে। নমাটি সমষ্টিৰ জনপ্ৰতিনিধি তথা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰিতেশ ইংহিৰ পৃষ্ঠপোষকতাত আৰু অকেৰেং দীঘলপানী আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত তথা স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা অনুষ্ঠানটিৰ অন্তিম দিনা অৰ্থাৎ নিশা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোণাৰে সংগীত পৰিৱেশন কৰি দৰ্শক ৰাইজক আপ্লুত কৰি তোলে। বহু হাজাৰ দৰ্শক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত অকেৰেং দীঘলপানী ৰাইজৰ লগতে সমগ্ৰ কাৰ্বি আংলংবাসীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোণাৰে। শুনিছেনে গানটো? নাই শুনা? যদি শুনিছে এটা হাত চাপ কৰি দিব, তেতিয়াহে গম পোৱা যায়। ঠিকেই কয়, কাৰ্বি আংলঙত ইফালে আহিলে মানুহবিলাক বিৰাট মৰমীয়াল বুলি কয়, সঁচাকৈ বেছিয়ে মৰমীয়াল আপোনালোক। থেংক ইউ। যদি হাহাৰি মোৰ বুকু পুতলা সকলোৱে সহায় কৰিব দেই, ধুনীয়াকৈ অকণমান ধুনীয়াকৈ লাইট চাইট জ্বলাই দিলে বেছি ভাল লাগিব কৰিব। আজি সফল হৈছে বুলিয়ে ক'ব লাগিব। বিশেষকৈ সোণালী জয়ন্তী বৰ্ষ 2024, আজি 18 নৱেম্বৰ। আজি যিখিনি ৰাইজৰ সহায় সহযোগিতা পাইছোঁ, সেইফালৰ পৰা চাব গ'লে সোণালী জয়ন্তী বৰ্ষটো সফল বুলিয়ে ভাবিছোঁ মই মোৰ ব্যক্তিগত ফালৰ পৰা। সফল বুলিয়ে ভাবিছোঁ আৰু মোৰ ফালৰ পৰা। আজি ৰোহিত সোণাৰৰ সংগীত অনুষ্ঠান আছিলে আৰু তেখেতে ৰাইজক যিখিনি সংগীত অনুষ্ঠান গাই যিখিনি আপলোড কৰিলে মানুহক, সঁচাকৈ তেখেতকো ধন্যবাদ দিছোঁ। আৰু এই সংগীত অনুষ্ঠানত বিশেষকৈ আমাৰ 16 নং নমাটি সমষ্টি পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য মাননীয় ৰিতেশ সিংহে ছাৰৰ যিখিনি সহায় সহযোগিতা, সেই সহায় সহযোগিতাৰ লগতে আজি আমি সংগীত অনুষ্ঠানটো আৰ্থিক ফালৰ পৰা বহুত সহায় পাইছোঁ। শেষত ৰাইজৰ কাম বুলি মই যথেষ্ট আন্তৰিকতাৰে কৰিছোঁ আৰু অনাগত দিনবোৰতো যাতে এনেকুৱা অনুষ্ঠানবিলাক ভালদৰে পাতি যাব পাৰোঁ, এইটোৱে আশা ৰাখিছোঁ। আৰু সফল সামৰণি বুলি আপুনি নিশ্চয় ক'ব? নিশ্চয়। অকেৰেংবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু বিশেষকৈ মই শিকি আছোঁ দেই, মই কাম শিকি আছোঁ, চেষ্টা কৰি আছোঁ আগবাঢ়িবলৈ। কিন্তু ৰাইজৰ যিখিনি মৰম, তেনেকৈ যদি মৰম পাওঁ নিশ্চয় আগুৱাই যাবলৈ চেষ্টা পাৰিম বুলি মই বিশ্বাস, মনত এটা আশা এটা হয়। কাৰণ ইমান মৰম দিছে আৰু ইমান সহজ হ'ল, ইমান মৰমীয়াল মানুহবিলাক অহাৰ পৰা আমাৰ দাদা ৰিতেশ দাই ধুনীয়াকৈ খোৱা বোৱাৰ পৰা আমাক ধুনীয়াকৈ ৰাখিছে। আপোনালোকেও ধুনীয়াকৈ মোক এইখিনি যিখিনি সহায় কৰিছে আজি, এইখিনি আচলতে আপোনালোকে মোক মানুহৰ মাজলৈ আৰু 2 এজন মানুহৰ মাজলৈ পৰিচয় কৰাই দিছে। গতিকে আপোনালোক আটাইলৈকে বহুত ধন্যবাদ আৰু গোটেই গাঁওখনকে বহুত বহুত ধন্যবাদ। ভগৱানে তেওঁলোকক ভালে ৰাখে। ৰাইজৰ সহায় সহযোগিতা কেনেকৈ পালে যে? বিৰাট ধুনীয়া, বিৰাট মৰমীয়াল, ইমান ছাপোৰ্ট কৰিছে। এতিয়া আপোনাৰ কেইটা পাইছে? চব প্ৰায় 3টামান পাইছে। এই ঠাণ্ডাত তেওঁলোক যাবই বিচৰা নাই, ইমান ধুনীয়াকৈ সহায় কৰিছে মোক। গতিকে আমি গায়ক হিচাপে আমি ৰাইজৰ সেই ছাপোৰ্টটো পালে আমি গাই ভাল পাওঁ। গতিকে তেওঁলোকে মোক বহুতখিনি উৎসাহ দিছে। আজি তেওঁলোকক ধন্যবাদ জনাইছোঁ। শেষত অকেৰেংবাসী ৰাইজলৈ কিবা এটা বাৰ্তা আপোনাৰ ফালৰ পৰা? বাৰ্তা কি, ভগৱানে সদায় ভাল ৰাখক আৰু আপোনালোক যিমান মৰমীয়াল, যিমান ধুনীয়াকৈ মিলি জুলি আছে, ইমান ধুনীয়াকৈ আছে, সদায় সেনেকৈ থাকক। আৰু এই বছৰ সোণালী জয়ন্তী গ'ল আপোনালোক, আৰু গোটেই জীৱনটো এনেকৈ সদায় আৰু ভাল হৈ আগবাঢ়ি যাওক, ঠাইখনৰ উন্নতি হওক, মানুহবিলাকৰ সদায় সকলোৰে ভাল হওক, তাকে কামনা কৰিছোঁ।
আপুনি নিশ্চয় আজি আনন্দিত হৈছে ইয়াত পাৰফৰ্ম কৰি বিৰাট ভাল হৈছে কাৰণ মই ক'লোঁ আপোনাক মই শিকি থকা হিচাপে মোক যিখিনি মৰম লাগে যিখিনি ছাপৰ্ট লাগে মানুহখিনি বহুত মই ভবাতকৈ বহুত বেছি দিছে তেওঁলোকে আৰু আপোনালোকে মোক যিখিনি আজি মানুহৰ মাজত পৰিচয় কৰিবলৈ যেতিয়া এটা সুবিধা দিছে আপোনাক বহুত ধন্যবাদ ঠিক থেংক ইউ